ঢকুৱাখনা অসমৰ এটা চিনাকি নাম হৈছে ঢকুৱাখনা, য'ত অসমৰ আগশাৰী বিশিষ্ট ব্যক্তি হোমেন বৰগোহাঁই, ডক্টৰ চন্দ্ৰধৰ চমুৱা, স্বৰ্গীয় তাবুৰাম টাইটৰ বাসস্থান বুলি কোৱা হয়। এই ঢকুৱাখনাই হৈছে বিভিন্ন ঐতিহ্যমণ্ডিত সমলৰ উৎস। এই ঢকুৱাখনাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছে। ঢকুৱাখনাৰ নামটিৰ প্ৰসংগত বহু লোকে বহু মতামত আগবঢ়াই আহিছে। ইয়াৰে ভিতৰত এই ঠাইৰ মাজেৰে কহা আৰু চাৰিকৰীয়া নামেৰে দুখন নৈ বৈ গৈছে। এই দুয়োখন নৈ সংলগ্ন কৰিবৰ বাবে জনসাধাৰণেৰে ঢকুৱাৰে মাটি খান্দি দুয়োখন নৈৰ মাজৰ যাতায়াতৰ পথ নিৰ্মাণ কৰিছিল। সেইবাবে ঠাইখনৰ নাম ঢকুৱাখনা ৰখা হৈছে। ঢকুৱাখনা হৈছে বহু জনজাতিৰ বাসস্থান। ইয়াৰ ভিতৰত মিচিং, দেউৰী আদিয়েই প্ৰধান। ঢকুৱাখনা বুলি ক'লেই চাৰিকীয়া নৈৰ পাৰৰ মৌঘুলি চাপৰিত অৱস্থিত ফাটবিহুৰ বিষয় মনত পৰে। এই ফাটবিহুৰ কথা অসমৰ সৰহ সংখ্যক লোকৰ লগতে ভাৰতৰ কিছু কিছু ঠাইৰ লোকে কম বেছি পৰিমাণে অৱগত। ঢকুৱাখনা এনে এখন ঠাই, যিখন ঠাইক এখন গাঁও বা নগৰ বুলিব নোৱাৰি। এই ঠাইৰ লোকসকলে যথেষ্ট পৰিমাণে শিক্ষাৰ দিশত আগবঢ়া। সেয়েহে অসমৰ লগতে ভাৰতৰ বিভিন্ন আগশাৰী প্ৰতিষ্ঠানবোৰত ঢকুৱাখনাৰ লোকসকলক দেখা পোৱা যায়। এই ঠাইৰ লোকসকল অতি মৰমৰ আৰু আদৰৰ। ইয়াৰ প্ৰত্যেকটো জাতিয়ে প্ৰতিটো জাতিৰ লগত সমিল মিলেৰে বসবাস কৰি এক শান্তিৰ ঠাই হিচাপে নিজকে স্বীকৃতি দিছে। প্ৰাকৃতিক পৰিৱেশৰ পৰাও ঢকুৱাখনা অতি মনোৰম। এই ঢকুৱাখনা ভূখণ্ডৰ মাজেৰে সোৱণশিৰি, চাৰিকৰীয়া, কহা, একৰীয়া আদি নৈ বৈ গৈছে। সেইবাবে ইয়াৰ মাটি সাৰুৱা হোৱাৰ হেতু কৃষিৰ বাবে অতি উপযোগী। ঢকুৱাখনা কোঁৱত গাঁৱত অৱস্থিত। কোঁৱত গাঁও দলনিখন বহু চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আকৰ্ষণৰ কেন্দ্ৰস্থল। ইয়াত ন ন চৰাই-চিৰিকটি পৰিভ্ৰমণ কৰা দেখা পোৱা যায়। প্ৰায় সকলোবোৰ দিশৰ পৰা চালি জাৰি চালে ঢকুৱাখনা এখন সুন্দৰ ঠাই। শেষত ঢকুৱাখনাৰ বিষয়ে ইমান কম সময়ত বৰ্ণনা কৰাটো কঠিন। তথাপিও ইয়াৰে এটা চমু আভাস দাঙি ধৰা হ'ল। ধন্যবাদ। আজিলৈ সামৰিছোঁ।